নমস্কাৰ, আপোনালোক সকলোকে হেপী কিটচেন চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই বনাবলৈ লৈছোঁ আমলখি আচাৰ। তাৰ বাবে মই অলপ আমলখি ভালকৈ ধুই লৈছোঁ। এতিয়া আমলখিখিনি মই এটা চচপেনত বইল কৰি ল'ম। প্ৰায় 50% সিজালৈকে বইল কৰি ল'ম। তাত অলপ নিমখ ব্যৱহাৰ কৰিছোঁ। এইখিনি এতিয়া মই এদিনৰ বাবে ৰ'দত দি শুকুৱাই ল'ম। এতিয়া মই আমলখিখিনি ভালকৈ গুটিখিনি গুচাই লৈছোঁ। এইদৰে 3 পিচমান হোৱাকৈ লৈছোঁ এটা আমলখি। এতিয়া মই এখন পেনত অলপ জিৰা গুড়ি দিছোঁ, অলপ ajwain আৰু অলপ মেথি গুটি অলপ গৰম কৰি ল'ম আৰু এইখিনি ভালকৈ মিক্সিত পিহি ল'ম। এতিয়া মই এখন পেনত আধা কাপ মিঠাতেল ব্যৱহাৰ কৰিছোঁ। মিঠাতেল আপোনালোকে কম বা বেছিকৈ ব্যৱহাৰ কৰিব পাৰে। এতিয়া মই মিঠাতেলখিনিত অলপ কালজিৰা দিছোঁ। গেছৰ ফ্লেমটো একেবাৰে কমাই লৈছোঁ। তাতে মই অলপ হালধি পাউডাৰ ব্যৱহাৰ কৰিছোঁ, অলপ লাল মিৰ্চ পাউডাৰ দিছোঁ কালাৰৰ বাবে। এতিয়া মই তাতে অলপ ধনিয়া পাউডাৰ দিছোঁ। এতিয়া শুকুৱাই লোৱা আমলখিখিনি দি ভালকৈ লৰাই ল'ম। আমলখি আচাৰ এইদৰে বনাই খাবলৈ ভাল। আমলখি আমাৰ স্বাস্থ্যৰ বাবে খুবেই উপকাৰী। এতিয়া মই তাত অলপ নিমখ ব্যৱহাৰ কৰিছোঁ। নিমখ যিহেতু বইল কৰোঁতেও দিয়া আছিলে। আমলখিত যথেষ্ট পৰিমাণে চি ভিটামিন পোৱা যায়। এইদৰে আমলখি আচাৰ বনাই বছৰলৈ ষ্ট'ৰ কৰি থ'ব পাৰি। যিসকলে মোৰ এই ভিডিঅ'টো প্ৰথমবাৰৰ বাবে চাইছে, প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ইয়াতে মই এচামুচ চেনি ব্যৱহাৰ কৰিম। এতিয়া মই গুড়ি কৰি থোৱা মছলাখিনি দি দিছোঁ। ভালকৈ লৰাই, চেনি ব্যৱহাৰ কৰিলে ইয়াৰ আমলখিৰ যি কেহেতা ভাৱ, সেই ভাৱটো নাইকিয়া হয় আৰু খাবলৈ খুবেই সোৱাদ লগা হয়। এই আচাৰ আপোনালোকে ভাত বা ৰুটিৰ সৈতে পৰিৱেশন কৰিব পাৰে। লগালগো খাব পাৰি বা মাজে মাজে ৰ'দত দি থাকিলে আচাৰ বহু দিনলৈ ভালে থাকে। এতিয়া মই এইখিনি ঠাণ্ডা হ'বৰ বাবে থৈ দিম আৰু ঠাণ্ডা হোৱাৰ পিছত এটা কাঁচৰ বৈয়ামত ভৰাই থ'ম। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ।